কাৰ্বি আংলঙত আমেৰ হাঞ্জালাংছ শাখা আমে উদ্যোগত হাঞ্জালাংছ দনচুৰি আকলামত দুদিনীয়া কাৰ্যসূচীৰে হিৰবাং আমে জিলাখনৰ ভিন্ন প্ৰান্তৰ কবিসকলৰ অংশগ্ৰহণ অনুষ্ঠানত সমল ব্যক্তিসকলৰ দ্বাৰা কবিতা প্ৰশিক্ষণ শাৰীৰিক বাধাগ্ৰস্ত আৰু দৰিদ্ৰতাকো নেওচি টুমপ্ৰেঙৰ দিব্যাংগ ছাত্ৰীৰ সফলতা গোৰ্খাটেট শিক্ষকসকলৰ অভিনন্দন জ্ঞাপন কৃতি ছাত্ৰীগৰাকীক এখনি ফুলাম গামোচা আৰু কিতাপৰ টোপোলাসহ আগবঢ়ায় 11,000 আৰ্থিক সাহায্য বৈঠালাংছত জুয়ে পুৰা সোণ হৈ উজলিল ৰবিনসন হাটছে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্কসহ 83% লাভ কৰি দুখীয়া খেতিয়কৰ পুত্ৰই সুনাম কঢ়িয়ালে পশ্চিম কাৰ্বি আংলঙৰ জিলালৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্জয় তাদেৰানপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলঙত আমাৰ হাঞ্জালাংছ শাখাৰ উদ্যোগত তথা হাঞ্জালাংছবাসীৰ আতিথ্যত হাঞ্জালাংছ দনচুৰি আকলামত 18 আৰু 19 মে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় হিৰবাং আমে দুদিনীয়া এই অনুষ্ঠানটিত কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ নপুৰণি কবিসকলৰ লগতে অসমৰ বিশিষ্ট কবিসকলে কবিতা অনুষ্ঠানৰ প্ৰাৰম্ভণি পৰ্বত অংশগ্ৰহণ কৰি কবিতা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কাৰ্বি আংলঙত আমেৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি চিত্ৰকুমাৰ বেৰ পৌৰোহিত্যত কবি তথা কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপিৰ উদ্বোধনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় কাৰ্বি আংলঙত আমেৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক কামসিং হাটছে উপস্থিত সকলো কবি বিশিষ্ট কবিসকলক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়ায় উদ্বোধনী অনুষ্ঠানতেই এখনি স্মৃতি গ্ৰন্থ বিশিষ্ট সমাজসেৱী তথা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে উন্মোচন কৰে সভা তথা স্মৃতি গ্ৰন্থ উদ্বোধনী অনুষ্ঠানৰ সমাপ্তিৰ পিছতেই আৰম্ভ হয় কবিতা লিখা সম্পৰ্কীয় এক প্ৰশিক্ষণমূলক কৰ্মশালা Mithang atuwar ini nalone mithang atuwar timang budet na in budet ki mithang amar la sungsi anantia tu iki inna hirul sangman joirui anantia tu ke monir ingbobe Munit ang lungsi, munit ke tangbo. Kaike ke tangbo maporalong, singbi kacipoyo. Ningkarong label, singbido, sumsiya. Kilidung alam, asing kenangke, ha talo thepiang. Kili mate kili, chirunde. Ajo mek jang aporlono. Onta jang kekhene jong hele silo poliseta athe ning arlo amek pen chichare super piatung japek jahoy nangepen অসমৰ বিশিষ্ট কবি ৰাজীৱ বৰুৱা সাহিত্য একাডেমীৰ বঁটা প্ৰাপক ডক্টৰ প্ৰেমানন্দ মুছাহাৰী হাংৱেজি হাংছে অংশগ্ৰহণ কৰি সমল ব্যক্তি কবিতাৰ ওপৰত হাৰুৱা আৰু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ইয়াৰ পিছতে কাৰ্বি আংলঙত আমেৰ উপসভাপতি সুকুৰ সিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত আমন্ত্ৰিত নপুৰণি 30ৰো অধিক কবিয়ে চৰ্চিত কবিতা পাঠ কৰে কবিতা পাঠ অনুষ্ঠানৰ পিছতেই কবিতা প্ৰতিযোগিতা অনুষ্ঠান হয় পিছদিনা কবিসকলৰ কবিতা পাঠ অনুষ্ঠান আৰু সদৌ শেষত কবি বাৰিম ইংটিৰ পৌৰোহিত্যত কবিতা অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰ সমাপ্তি ঘটায় বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ অধবসায় আৰু দৃঢ় মনোবলৰ ওচৰত দৰিদ্ৰতা অথবা শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিলে কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং হাতীমৰাৰ দিব্যাংগ ছাত্ৰী বাসন্তী দেৱীয়ে নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাক নিয়চি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত টুমপ্ৰেং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক টেট গোৰ্খা শিক্ষকসকলে ছাত্ৰীগৰাকীৰ বাসগৃহত গৈ জনায় সম্বৰ্ধনা
উল্লেখযোগ্য যে অসমৰ বিভিন্ন অঞ্চলত শিক্ষকতাৰ দৰে মহান সেৱাত ব্ৰতী থকা শিক্ষকসকলে হোৱাটছআপ যোগে একত্ৰিত হৈ সামাজিকভাৱে বিভিন্ন কল্যাণমূলক কাম কৰি আহিছে এইসকল টেট উত্তীৰ্ণ শিক্ষকসকলে। শিক্ষকৰ দলটিয়ে বিশেষভাৱে এইদৰে একত্ৰিত হৈ কৃতি ছাত্ৰীগৰাকীক ফুলাম গামোচা, কিতাপৰ টোপোলাৰ লগতে নগদ 11,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰে শনিবাৰে। শিক্ষক দলৰ এই কাৰ্যত স্বাভাৱিকতে উৎফুল্লিত আৰু আৱেগিক হৈ পৰে ছাত্ৰীগৰাকীৰ লগতে ছাত্ৰীৰ পৰিয়ালৰ লোকসকল। শিক্ষকৰ দলটিৰ ভিতৰত আছিল ক্ৰমে খগেন্দ্ৰ থাপা, গোপাল ভট্টৰায়, লোকনাথ হিপাৰ্লি, ৰীনা থাপা আৰু ৰুদ্ৰ পৌৰালে। লগতে ৰংখাং শিক্ষা খণ্ডৰ সমল ব্যক্তি বিষ্ণু নিৰোলাও সহযোগ কৰে এই মহান কাৰ্যত। জীৱনৰ কেতিয়াও সেইটো হাৰ মানিব নাপায় আৰু জীৱনত এবাৰ বেয়া হ'লেও আকৌ এবাৰ ভাল হ'ব আৰু ফাৰ্ষ্টত তিতা হ'লে পিছত মিঠা হ'ব। কষ্ট কৰিব লাগে, চেষ্টা কৰিব লাগে। একটাই নেজানিলে মইতো নেজানো কি হ'ব, লোকেতো আৰু ক'ব নোৱাৰে। মই তাৰ পৰা আৰু বেছি পাৰিম, কিয় নোৱাৰিম আৰু এনেকুৱা ভাবিব লাগে। ময়ো এনেকাই ভাবিছোঁ। যেতিয়া মই স্কুল যাওঁ মোৰ আঁঠুকেইটা চব ভাগি। আনহাতে ছাত্ৰী বাসন্তী দেৱীৰ পিতৃ ভবিলাল শৰ্মা এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক আৰু মাতৃ জয়ন্তী দেৱী এগৰাকী কুশল গৃহিণী। স্বাভাৱিকতে এনে ছাত্ৰ ছাত্ৰীক কাৰ্বি আংলং স্বায়ত্ত পৰিষদ চৰকাৰে বিশেষভাৱে আদৰণি জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ অনুপ্ৰেৰণা কৰিব লাগে। কিন্তু এনে দিশত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই এই চৰকাৰখনৰ। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে টিম কাৰ্বি আংলং সহিত 17 মেত জিলাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰ ছাত্ৰ ছাত্ৰীসকলক আদৰণি তথা আৰ্থিক সাহায্য আগবঢ়ালে। বৰঞ্চ এইদৰে বিশেষ ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা তথা উৎসাহ যোগোৱা পৰিলক্ষিত হোৱা নাই। খেৰণীৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট, কাট নিউজ। সফলতাৰ ক্ষেত্ৰত আৰ্থিক দন্যতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথাকে প্ৰমাণ কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ 83% লাভ কৰি সমগ্ৰ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই আনিছে বৈঠালাংছৰ অতি দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ ৰবিনসন হানছে। পিতৃয়ে দিন হাজিৰা কৰি পৰিয়ালটোৰ পোহপাল দিয়াৰ লগতে ৰবিনসনৰ বাবে পঢ়া শুনাৰ খৰচো যোগাৰ কৰে। আৰ্থিকভাৱে দুৰ্বল যদিও বিজ্ঞান শাখাত পঢ়িবলৈ ইচ্ছুক মেধাৱী ছাত্ৰ ৰবিনসন হানছে। দিন হাজিৰা কৰি পিতৃয়ে পৰিয়ালটোৰ পোহপাল দিয়াৰ লগতে ৰবিনসনৰ পঢ়াৰ খৰচ যোগাৰ দি অধ্যয়নৰ সুবিধা কৰি দিয়া কথাটোক অনুধাৱন কৰিয়ে ৰবিনসনে পঢ়াত কঠোৰ পৰিশ্ৰম কৰিছিল। ফলশ্ৰুতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পুৰা সোণ হৈ উজলিবলৈ সক্ষম হয় মেধাৱী ছাত্ৰজন। বিজ্ঞান শাখাত পঢ়িবলৈ ভীষণ ইচ্ছা থকা ৰবিনসনক এতিয়া যথেষ্ট অৰ্থৰ প্ৰয়োজন। দিন হাজিৰা কৰি পৰিয়ালৰ পোহপাল দিয়া পিতৃয়ে পুত্ৰৰ বিজ্ঞান শাখাত পঢ়াৰ আগ্ৰহ পূৰণ কৰিব পৰাকৈ অৰ্থৰ যোগান দিবলৈ অপাৰগ। এনে পৰিপ্ৰেক্ষিতত ৰবিনসনৰ লগতে পিতৃয়েও চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ পৰা বিচাৰিছে আৰ্থিক সাহায্য। আৰু তুমি নেক্সট কি পঢ়িম বুলি ভাবিছা? আমি পাৰিলে ছায়েন্সতে পঢ়িম বুলি ভাবিছোঁ, কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হয় যিহেতু মানে কমাৰ্চে পঢ়িম বুলি ভাবিছোঁ। যিমান সময় পায় মানে পঢ়াৰ কাৰণে সময় ওলাওঁ। 3 ঘণ্টা 4 ঘণ্টা এইটো ডেইলি পঢ়িলোঁ। টিউশ্যন কিবা কৰিছিলা নেকি? কৰিছোঁ, অংক, বিজ্ঞান আৰু গ্ৰামাৰ কৰিছোঁ। তুমি যে এই পৰীক্ষাটোত ইমান প্ৰথমতে মা দেউতাকে যিটো পঢ়া শুনাৰ কাৰণে উৎসাহ দিছে তাৰ বাবে আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট সহায় কৰিছে। তাৰ ফলতে এয়া ফলাফল পাইছোঁ বুলি আশা কৰিছোঁ। নেক্সট তুমি কি পঢ়িবা?
এতিয়ালৈকে ভবা নাই। ইতিমধ্যে বৈঠালাংছৰ এটি সামাজিক সন্থা জ্যোতিষ্মান যুৱক সংঘই বহাগী বিদায় অনুষ্ঠান পাতি ৰাহি হোৱা ধনেৰে ৫,০০০ টকা ৰবিনছনলৈ আগবঢ়াইছে বিশেষভাৱে আৰ্থিক সাহায্য। উল্লেখযোগ্য যে ৰবিনছনে বৈঠালাংছ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে হাইস্কুল শিক্ষাত পৰীক্ষাত উত্তীৰ্ণ হয়। আমাৰ যিটো বৈঠালাংছ চৰাইহাগী গাঁৱত যিটো জ্যোতিষ্মান যুৱ সংঘ আছে, আমি এই যুৱ সংঘৰ পৰা আহিছোঁ আৰু আমি আজি কিছুদিনৰ আগতে বিহুৰ এটা অনুষ্ঠান পাতিছিলোঁ। সেই অনুষ্ঠানটো কৰাৰ পিছত আমাৰ যিখিনি ধন ৰাহি হ'ল, সেই ধনেৰে আমি ভাবিছোঁ এটা মহৎ কাম এটা কৰোঁ। খুব ডাঙৰ কাম নহ'লেও আমি ভাবিলোঁ আমাৰ যিজন কীৰ্তিমান ছাত্ৰ, তেখেতক যদি আমি আৰ্থিকভাৱে কিছু সাহায্য আগবঢ়াব পাৰোঁ, তেওঁৰ নিশ্চয় ভৱিষ্যত জীৱনটো উজ্জ্বল হ'ব। সেই আশা কৰি আমি আজি তেওঁৰ গৃহলৈ আহিলোঁ আৰু আমি জ্যোতিষ্মান যুৱ সংঘৰ সমূহ সদস্য আহি পেলাই তেওঁক এটা আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল জীৱন কামনা কৰিছোঁ আৰু যাতে ইয়াৰ দ্বাৰা তেওঁ নিজাকৈ কিছু তেওঁ আগবাঢ়ি যাব পাৰে আৰু তেওঁ যিটো উচ্চতৰ যিটো শিক্ষা জীৱন, তেওঁ ভৱিষ্যতৰ যিটো শিক্ষা জীৱন, সেয়া যাতে আৰু তেওঁ অধিক সফলভাৱে ৰূপায়ণ কৰিব পাৰে, তাৰ আশা কৰি আমি আজি ৰবিচন হানছে যিজন কীৰ্তি ছাত্ৰ, তেওঁ আমি এটা তথ্য লাভ কৰিছোঁ যে আমাৰ বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো মেট্ৰিকৰ যিটো চেণ্টাৰ আছে, SSLC যিটো চেণ্টাৰ, আজিলৈকে ইয়াত যিমানবোৰ পৰীক্ষাৰ্থী আছিল, এই আটাইবোৰ পৰীক্ষাৰ্থীৰ ভিতৰত তেওঁ আটাইতকৈ সৰ্বোচ্চ নম্বৰ পাইছে। গতিকে তেওঁ এই চেণ্টাৰটোৰ তেওঁ ৰিজাল্ট ব্ৰেক কৰিছে। সেইবাবে তেওঁক আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰোঁ। বৈঠালাংছৰ পৰা জাছন ইংঘি ৰিপৰ্ট, কাৰ্ড নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মজিয়ালৈ। মাৰ্চিয়েল আৰ্টত যশস্যা অৰ্জন ডিমা হাছাও জিলাৰ উমৰাংছৰ চানিৰাম ইংটিৰ যোৱা এপ্ৰিল মাহত অনুষ্ঠিত ৯ সংখ্যক ছাউথ এছিয়ান হাকুকাই কেৰাটে চেম্পিয়নশ্বিপ 2019ত অংশগ্ৰহণ কৰি দুই পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলংবাসীৰ ৰাইজৰ বাবে সুনাম কঢ়িয়াই আনিছে। উক্ত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চানিৰামে ব্ৰঞ্জৰ পদক অৰ্জনৰ লগতে ইতিমধ্যে আগন্তুক জাপানত আগষ্টত অনুষ্ঠিতব্য বিশ্ব হাকুকাই চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে। স্বজাতিলৈ সুনাম কোনে আনন্দ তথা গৌৰৱ নকৰাকৈ থাকিব পাৰে? হয়, কাৰ্বি ৰাইজৰ বাবে চানিৰাম ইংটিয়ে এই সুনাম কঢ়িয়াই আনিছে। তেওঁ এপ্ৰিল মাহত অনুষ্ঠিত ৯ সংখ্যক ছাউথ এছিয়ান হাকুকাই কেৰাটে চেম্পিয়নশ্বিপ 2019ত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। চানিৰামে আগন্তুক 3 আগষ্টত জাপানত অনুষ্ঠিতব্য বিশ্ব কেৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। চানিৰামৰ এই সফলতাত আনন্দ তথা গৌৰৱ প্ৰকাশ কৰি গুৱাহাটীস্থিত কাৰ্বি ছাত্ৰাবাসত GGKSৰ উদ্যোগত উষ্ম আদৰণি জনোৱা হয়। সৰুৰে পৰা কেৰাটে তথা মাৰ্চিয়েল আৰ্টৰ প্ৰতি অসীম আগ্ৰহ থকা চানিৰামে মাৰ্চিয়েল কলাৰ ক্ষেত্ৰত
নিজৰ নাম প্ৰতিষ্ঠা কৰাৰ বাটলৈ অগ্ৰসৰ হৈছে। আনহাতে জাপানত অনুষ্ঠিতব্য বিশ্ব কেৰাটে চেম্পিয়নশ্বিপলৈ অংশগ্ৰহণৰ সুবিধা পালেও আৰ্থিকভাৱে জুৰুলা চানিৰ বাবে দাতাই দিলেও বিধাতাই নিদিয়ে ধৰণৰ অৱস্থা হৈছে বৰ্তমানে। জাপানলৈ যাবলৈ যাৱতীয় কাগজ পত্ৰ সাজু কৰিবৰ বাবেও অৰ্থৰ অভাৱত পিছুৱাই থাকিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে গভীৰ হতাশাত ভুগিছে খেলুৱৈজন। তেওঁ কোনো সহৃদয়ৰ পৰা আৰ্থিক সাহায্যৰ কামনা কৰিছে। ওলাবনে প্ৰতিভাৱান খেলুৱৈ কোনো হৃদয়ৱান লোকৰ সহায়ৰ হাত? গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। আধুনিকতাৰ ধামখুমীয়াত নিজৰ জাতীয় অস্তিত্ব সকলো সময়তে অটুট থকাৰ বাবে কম বেছি পৰিমাণে প্ৰায় সচেষ্ট আছে প্ৰত্যেক জাতীয় সংগঠনসমূহ। এই ক্ষেত্ৰত পিছ পৰি থকা নাই একাংশ সচেতন কাৰ্বি যুৱকসকল। এক কথা সামাজিক ৰীতি নীতি সংস্কৃতি ধৰ্মীয় পৰম্পৰা আদিৰ অস্তিত্বক ৰক্ষাক লৈ সজাগ হৈ উঠিছে এইসকল সজাগ লোক। হয়, সময় থাকোঁতে এইসমূহ দিশৰ প্ৰতি সজাগ হোৱাটো অতি সময়োপযোগী হৈছে। কয়লামাটিৰ সবাংতেৰণ গাঁৱৰ যুৱ কমিটিৰ উদ্যোগত আৰলং ৰূপত হাইস্কুলৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় এই সজাগতামূলক পৰ্যালোচনা সভা। সবাংতেৰণ গাঁৱৰ যুৱ কমিটি সভাপতি হাৰচন টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই সভা। কাৰ্বিসকলৰ মাজত চিৰ প্ৰচলিত পৰম্পৰা, ধৰ্মীয় আচাৰ, বিবাহৰ ৰীতি নীতি, সাজ পোছাক ইত্যাদিৰ ওপৰত আলোচনা বিলোচনা হয়। উল্লেখ্য, সভাখনত চৰকাৰী গাঁওবুঢ়া লৰেন্স তেৰণ, সুৰেন তেৰণ, প্ৰাক্তন শিক্ষক মেনচিং বে, কয়লামাটিৰ KSA শাখা, আইচেল তেৰণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অৰুণ লেকথে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।